बे समाव बड'लेण्ड बुब्लिनिफ्राय मोनसे गोनांथार रादाब फोसावनो आखायाव लादों। फैगौ 13 आगस्टनिफ्राय 15 आगस्टसिम हादरनि बयनिबो नखराव भारत हादरनि फिरफिला बिरहोथारनो नांगोन। অসমৰ 80 লাখ ঘৰত 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে জাতীয় পতাকা আমি আমাৰ ঘৰত লগাব লাগিব। हादरनि गासैबो अरुणोदय आसनि मोनगिरिफोरनि नखराव मोनसे बर्ड सिथाबना होनाय जासिगोन। सोरबाफोर बे बर्डखौ सिथाबना लायाब्ला अरुणोदय आसनि मोनगिरिफोरनि मुंखौ दाननाय जागोन। এইবাৰ আমি এটা লগো লগাই দিম অৰুণোদয় পৰিয়াল বুলি। সবৰে অৰুণোদয় ফ্যামিলিৰ ঘৰৰ সন্মুখত এখন সাইনবোর্ড থাকিব অৰুণোদয় পৰিয়াল। আৰু এই অৰুণোদয় পৰিয়াল সমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলেই যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল। फैगौ 6 आगस्टआव मेट्रिक आनजादाव उथ्रिनो हानाय फरायसाफोरनो 16,000 रां होनाय जासिगोन। एचएस आनजादाव लेटार लानानै उथ्रिनाय हौवासाफोरनोबो देग्लायनिफ्राय स्कुटि होनाय जासिगोन। फार्स्ट डिविजन পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ সেকেন্ডাৰীত लेटार नम्बर পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম। बे गोनांथार बाथ्राखौ बुंदों आसामनि गिबि मन्त्री हिमन्त बिश्व शर्मा बिथाङा। এই মাহৰ পৰা আমাৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰী বিষয়াসকল প্ৰত্যেক ঘৰ অৰুণোদয় বেনিফিচিয়াৰী ঘৰত যাব আৰু যিসকলে ইতিমধ্যে চৰকাৰী চাকৰি পালে বা আন ধৰণে আৰ্থিকভাৱে শক্তিশালী হ'ল তেওঁলোকে স্ব-ইচ্ছাই অৰুণোদয় আঁচনি এৰি দিব যাতে আমি দুখীয়া মানুহক অৰুণোদয় আঁচনি আমি দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰত্যেকগৰাকী অৰুণোদয় বেনিফিচিয়াৰীৰ পৰিয়ালত এইবাৰ আমি এটা লগো লগাই দিম অৰুণোদয় পৰিয়াল বুলি। সবৰে অৰুণোদয় ফ্যামিলিৰ ঘৰৰ সন্মুখত এখন সাইনবোর্ড থাকিব অৰুণোদয় পৰিয়াল। আৰু এই অৰুণোদয় পৰিয়াল সমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলেই যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল। আৰু ধনী মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে। সাইনবোর্ড লগালেহে অৰুণোদয়টো এৰি দিব, হয়নে নহয়? তেতিয়া কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় সাইনবোর্ড লাগি থাকে তাৰ ঘৰততো কোনোবা ছোৱালীও বিয়া নিদিব বোলে দে তই অৰুণোদয় লৈ আছ ইমান ধনী হয় তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি সকলো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত আমি একোখন সাইনবোর্ড লগাম যাতে যোগ্যজনেহে অৰুণোদয় ল'ব পাৰে। এই গোটেই কামবিলাক আমি ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰিব খুজিছোঁ। অহা 6 আগষ্টত মেট্ৰিকত ষ্টাৰ নম্বৰ পোৱা লেটাৰ নম্বৰ পোৱা ল'ৰা ছোৱালীক আমি কম্পিউটাৰৰ পৰিৱৰ্তে 16,000 টকাকৈ দিম। আৰু দুৰ্গা পূজাৰ আশে পাশে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম যাতে ছোৱালী ল'ৰা দুইটাই পায়। খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব, ল'ৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব। ল'ৰাৰ কাৰণে অলপ টাইট কৰি দিছোঁ। অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ 3 দিন আপোনালোকে ভাৰতৰ জাতীয় পতাকা এখন নিজৰ টকাৰে কিনি ঘৰত লগাব লাগিব। অৰ্থাৎ অসমৰ 80 লাখ ঘৰত 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে জাতীয় পতাকা আমি আমাৰ ঘৰত লগাব লাগিব যাতে এই পবিত্ৰ ভাৰত মাতৃক আমি আমাৰ সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। এই কাৰ্যসূচীৰ মোদী ডাঙৰীয়াই নাম দিছে হৰ ঘৰ তিৰংগা। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। एसआई निउर' थेरेपि
बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं 5आव दं आरो बे SI निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।